নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে। 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। 1 নম্বৰ কুৱেশ্যন, কণীটো বুছত ঘঁহাই দিলে কেনেকুৱা লাগে? এনচাৰটো হ'ল পিৰপিৰাই আৰু বেছি চেক্স উঠে। 2 নম্বৰ কুৱেশ্যনটো হ'ল কোনবোৰ গাভৰু ছোৱালীয়ে বয়ফ্ৰেণ্ডক চুদিবলৈ কয়? এনচাৰটো হ'ল যিবোৰ গাভৰু ছোৱালীৰ বেছি কৰিব মন গৈ থাকে। 3 নম্বৰ কুৱেশ্যনটো হ'ল বুছৰ কিমান ভিতৰলৈ কণী ভৰাই দিব লাগে? এনচাৰটো হ'ল যিমান পাৰি সিমান ভৰাই দিব লাগে। নেক্সট কুৱেশ্যনটো হ'ল কেনেকৈ চুদিলে গোটেই কণীটো ভৰাব পাৰি? এনচাৰটো হ'ল শুৱাই লৈ চুদিলে। নেক্সট কুৱেশ্যনটো হ'ল কোনবোৰ ছোৱালীয়ে কণী চুপিব ভাল পায়? এনচাৰটো হ'ল গাখীৰ ডাঙৰ ছোৱালীবোৰে। তো বন্ধুসকল, ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে তেন্তে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব। লাষ্টত এই ভিডিঅ'টো ভাল লাগিছে যদি কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা এনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।